বেছিকৈ ভোট এই পকেৰাগ্ৰাম সমষ্টিৰ পৰাই পকেৰাগ্ৰাম ব্লকৰ পৰাই অহা ইলেকশ্যনত দিবৰ কাৰণে চেষ্টা চলাই কাম কৰি যাম। আমাৰ এটা আমাৰ কেন্দ্ৰীয় কমিটি বিজেপি দলৰ কোকৰাঝাৰ পাৰ্লামেণ্টাৰী সমষ্টিৰ কাৰণে যিটো নিৰ্বাচনী পৰিচালনা কমিটি তেখেতসকলে যিহেতু প্ৰত্যেকটো আমাৰ পাৰ্টীৰ ব্লকবিলাকত নিৰ্বাচনী পৰিচালনা কমিটি গঠন কৰিবলৈ নিৰ্দেশ দিছে। সেই মৰ্মে ইতিমধ্যে আমাৰ প্ৰত্যেকখন ব্লকবিলাকত আমাৰ এই নিৰ্বাচনী পৰিচালনা কমিটিবিলাক গঠন কৰি লোৱা হ'ল। এতিয়া আনুষ্ঠানিকভাৱে আমি কাৰ্যালয় লৈ পেলাই আমাৰ নিৰ্বাচনী পৰিচালনা কৰিবৰ কাৰণে যিখিনি কাম কাজ কৰিব লগা আছে সেইখিনি কামটো আজিৰ পৰা চলাবৰ কাৰণে আমাৰ এটা কাৰ্যালয় প্ৰথমতে আমি ল'ব লাগিব আৰু ইয়াৰ কাৰণে আজি আমি 3 তাৰিখ ঠিক কৰি পেলাই 7 নম্বৰ পকেৰাগ্ৰাম ETC সমষ্টি অৰ্থাৎ আমাৰ পকেৰাগ্ৰাম পাৰ্টি ব্লকৰ অধীনত পকেৰাগ্ৰাম টাউনতে আমি এটা নিৰ্বাচনী পৰিচালনা কমিটিৰ কাৰ্যালয় এতিয়া লৈছোঁ আৰু এই কাৰ্যালয়টো আজি আমি আমাৰ কেন্দ্ৰীয় কমিটি নিৰ্বাচনী পৰিচালনা কমিটিৰ চিফ কনভেনৰ মাননীয় ৰিটায়াৰ্ড SP আমাৰ প্ৰদীপ কুমাৰ ব্ৰহ্ম ডাঙৰীয়াৰ উপস্থিতিত আমাৰ মানে পাৰ্টি ব্লকৰ সভাপতি সাধাৰণ সম্পাদক আৰু লগতে নিৰ্বাচনী আমাৰ ব্লক কমিটি পৰিচালনা কমিটি যিটো আছে আমাৰ সভাপতি আৰু কনভেনৰ গোটেইবিলাকক লগত লৈ পেলাই কাৰ্যালয়খন আজি মুকলি কৰা হ'ল। আজিৰ পৰা আমি এই কাৰ্যালয়তে আমাৰ নিৰ্বাচন শেষ হোৱালৈকে আমাৰ যিটো কাম কাজ এই কাৰ্যালয়ৰ পৰাই চলিব। গোটেই নিৰ্বাচনী লোকসকল ইয়াতে আমি যোগত কৰিম। আমাৰ পকেৰাগ্ৰাম অঞ্চলৰ ৰাইজৰ যিবিলাক আমাৰ ভোটাৰ আছে এই ভোটাৰক আমাৰ মাজত আনিবৰ কাৰণে আমাৰ নিৰ্বাচনী পৰিচালনা কমিটিৰ ফালৰ পৰা তেখেতসকলে উপযুক্ত সময়ত ক'ত যেনেকুৱা ধৰণৰ পলিচি লৈ পেলাই কাম কৰাৰ প্ৰয়োজন আছে আজিৰ পৰা তেওঁলোকে আৰম্ভ কৰিব। মই আজি এই কাৰ্যালয় মুকলি কৰাত যিসকলে উপস্থিত থাকি আমালৈ সহযোগ আগবঢ়াইছে, আমালৈ এটা মনোবল যোগাইছে, এটা বিশ্বাস আৰু আস্থা আমাৰ ওপৰত ৰাখি পেলাই সহযোগ আগবঢ়ালে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পকেৰাগ্ৰামবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দলীয় প্ৰত্যেকজন কৰ্মী নেতাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আজি আমাৰ যিটো কাৰ্যালয় মুকলি কৰা এই কাৰ্যালয় মুকলি কৰাৰ দ্বাৰা দি আমাৰ বিজয় যাত্ৰা আজি আমি আৰম্ভ কৰিছোঁ। পকেৰাগ্ৰাম সমষ্টিবাসী ৰাইজে BPF দলৰ লগত যিহেতু আছে আৰু আমি বেছিকৈ ভোট এই পকেৰাগ্ৰাম সমষ্টিৰ পৰাই পকেৰাগ্ৰাম ব্লকৰ পৰাই অহা ইলেকশ্যনত দিবৰ কাৰণে চেষ্টা চলাই কাম কৰি যাম। আমাৰ এটা প্ৰতিযোগিতা ইতিমধ্যে হৈ গৈছে যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ অধীনত চবতকৈ বহুত বেছি দিব পৰা ব্লকবিলাকৰ তুলনা যদি আমি ক'ব লাগে পকেৰাগ্ৰাম ব্লক কমিটিয়ে চবতকৈ বেছি ভোট দিব পৰা এই অৱস্থাতেই আছে। আমাৰ প্ৰত্যেকখন ব্লকৰ পৰাও আমি প্ৰচুৰভাৱে ভোট পাম। তৎসত্ত্বেও আমাৰ পকেৰাগ্ৰাম ব্লকে যিহেতু চবতকৈ এটা ডাঙৰ আৰু ইয়াতে আমাৰ দলীয় শক্তি বেছিকৈ মজবুত আছে আৰু এই অঞ্চলৰ ৰাইজে BPF দলক চবেই আঁকোৱালি লৈছে, ভাল পাইছে। গতিকে এই অঞ্চলৰ ৰাইজে BPF দলক প্ৰচুৰভাৱে ভোটদান কৰিব। ইয়াৰ কাৰণে বাস্তৱত সেইটো সফল কৰিবলৈ আজিৰ পৰা আমাৰ দলীয়ভাৱে কাৰ্যালয়ত থাকি পেলাই আমাৰ নিৰ্বাচনী পৰিচালনা কমিটিয়ে সহযোগ আগবঢ়াব, কাম কৰিব। BPF দল ইতিমধ্যে আমাৰ সিদ্ধান্ত লোৱা আছে অহা 19 তাৰিখে আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব। ইয়াৰ কাৰণে যোজা চলোৱা হৈছে। আজি আমাৰ কেণ্ডিডেট নিজে মনোনয়ন পত্ৰ ঠিক ঠাক কৰিবৰ কাৰণে তেখেতে কাম কৰি আছে। আমাৰ অহা 19 তাৰিখে দলে বলে আমাৰ প্ৰত্যেকখন ব্লকবিলাকৰ পৰা আহি প্ৰত্যেক জিলাবিলাকৰ পৰা আহি পেলাই মনোনয়ন পত্ৰ ৰাইজৰ আশীৰ্বাদ দলীয় কৰ্মীবিলাকৰ আশীৰ্বাদ সহযোগ লৈ পেলাই আমি মানে সেইটো DC অফিচত আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব। কিমান হাজাৰ সমৰ্থক থাকিব একজাক্টলি সেইটো মই আজি সংখ্যাটো ক'ব খোজা নাই, কিন্তু আমাৰ এটা নিৰ্দেশ আছে যে মনোনয়ন পত্ৰ দাখিল কৰাত আমাৰ দলীয় কৰ্মীসকলে ভোটাৰ ৰাইজ যিসকল আহিবলৈ ইচ্ছুক তেখেতসকলক লগত লৈ পেলাই সেইদিনাখন সহযোগ আগবঢ়াব।